এইটো প্ৰগ্ৰেমটো হৈছে আমাৰ অসম তৃণমূল কংগ্ৰেছ গোটেই অসমতে তৃণমূল কংগ্ৰেছ গাঁৱে ভূঞে হৈছে আৰু গহপুৰতো আমি তৃণমূল কংগ্ৰেছ আৰম্ভ কৰিছোঁ আৰু আজি প্ৰায় 200 মানুহ লৈ আমি তৃণমূল কংগ্ৰেছৰ গহপুৰ সমষ্টিৰ কাৰ্যালয় আজি আমি ইয়াত উদ্বোধন কৰিলোঁ আৰু এতিয়া অসমৰ বাকী ঠাইত যেনেকৈ ৰাইজে তৃণমূলক আঁকোৱালি লৈছে গহপুৰতো মই দেখিছোঁ ৰাইজে তৃণমূলক আঁকোৱালি লৈছে। এতিয়া কোনো বিকল্প নাইকিয়া ৰাইজৰ বিজেপিৰ বিকল্প বিচাৰিছে বিকল্প একো নাইকিয়া ৰাইজে এতিয়া তৃণমূল কংগ্ৰেছকেই একমাত্ৰ বিকল্প বুলি ভাবিছে। হয়, আজি আপুনি কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছত যোৱাৰ উদ্দেশ্য কি আছে? এইটোতো আৰু বহুত দিন হৈ গ'ল, এবছৰ হৈ গ'ল, মই বহুত আগতেই ক'লোঁ এইটো কথা। আজি চৰকাৰখন আপুনি কি ক'ব বিচাৰিছে? কি ক'লে? আজি চৰকাৰখন আপুনি কি ক'ব বিচাৰে যিটো GST কিবা কিবি চলি আছে ইমান টেক্স? আজিৰ চৰকাৰখন নামত আছে, এই চৰকাৰখনত ৰাইজৰ কোনো সদিচ্ছা নাই আৰু এইখন চৰকাৰ হৈছে ৰাইজৰ টেটু চেপা দিয়া চৰকাৰ। চব পিনৰ পৰা ৰাইজক আজি হাৰাশাস্তি কৰিছে চৰকাৰ। এপিনেদি গণতন্ত্ৰ পূৰা ধ্বংস কৰিছে, একনায়কত্ববাদী চৰকাৰ চলিছে, স্বৈৰাচাৰী চৰকাৰ চলিছে, চৰকাৰৰ যি ইচ্ছা তাকে কৰিছে আৰু ইফালেদি পুঁজিবাদী চৰকাৰ চলিছে। বস্তুৰ দাম দৰৰ পৰা ধৰি আজি ৰাইজৰ ওপৰত যি ধৰণৰ হাহাকাৰ হৈছে, এনেকুৱা অবৰ্ণনীয় অত্যাচাৰ ইয়াৰ আগতে কোনো দিন কোনো চৰকাৰৰ আমোলত ভাৰতত হোৱা নাছিল, অসমত হোৱা নাছিল।